পুনৰবাৰ বন্দনা আৰ এন ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। 10টা বাজিলে এতিয়া। আজিৰ ভিডিঅ'ত কি দেখিব পাব নিশ্চয় থাম্বনেইলখন চাই গমেই পাইছে। মটৰ পনীৰৰ ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ভাবিছোঁ। মছলাবিহীনভাৱে মই বনাবলৈ চেষ্টা কৰিম। নিশ্চয় সকলোৱে ৰেষ্টুৰেণ্টত গৈ খায়, কিন্তু ৰেষ্টুৰেণ্টত বহুত মছলা দি বনোৱা হয়। তো আমি ঘৰতে মছলাবিহীনভাৱে মছলা নিদিয়াকৈ কেনেধৰণে খাব পাৰি মোৰ পদ্ধতিৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো চাব ভিডিঅ'টো শেষলৈ, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই যাব ভিডিঅ'টো। কেৰাহীখন গৰম হোৱাৰ পিছত মই ইয়াতে তেল দি দিছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছত মই দি দিম পিঁয়াজ। আৰু ইয়াতে দিছোঁ জ্বলা যিসকলে বেছিকৈ খায় তেওঁলোকৰ নিজৰ জোখাৰে দিব। মই বেছিকৈ জ্বলা দিয়া নাই। আৰু এইখিনি ভালকৈ লৰাই দিম, অকণমান ৰঙচুৱা হ'বলৈ দিম। এতিয়া মই ইয়াত এড কৰিম বিলাহী মই 3টা কাটি থৈছোঁ, এতিয়া ইয়াতে দি দিম। এতিয়া ইয়াতে দিছোঁ মই আদা নহৰু অকণমান থেতেলি লৈছোঁ। এতিয়া ভালকৈ লৰাই দি অকণমান সময় ঢাকন মাৰি থৈ দিম। পাঁচ 6 মিনিটমান ঢাকন মাৰি ৰাখি এতিয়া মই এবাৰ ভালকৈ লৰাই দিম। তাৰপিছতে মিক্সিত গ্ৰাইণ্ড কৰি ল'ম গ্ৰেভি বনাবৰ কাৰণে, তেতিয়া সহজ হ'ব। মন কৰিব লগে লগে নিদিব, অকণমান সময় ঠাণ্ডা হ'বলৈ দিম, তেতিয়াহে মই মিক্সিত গ্ৰাইণ্ড কৰিম। এতিয়া আকৌ কেৰাহীখন গৰম হ'বলৈ দি মই তেল দিছোঁ, আৰু ইয়াতে অকল তেজপাত দিছোঁ। মই মছলা যিসকলে খায় তেওঁলোকে মছলা দিব পাৰে, মই কিন্তু মছলা ব্যৱহাৰ নকৰোঁ। জ্বলাও মই আগতে দিছোঁ, আদা নহৰু মই আগতে দিছোঁ, এতিয়া আকৌ নিদিওঁ। সেইখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম জোখমতে মই ইয়াতে নিমখ দিম, অকণমান হালধি, ভালকৈ লৰাই দিম। এতিয়া ভালকৈ ঢাকন মাৰি 5-6 মিনিটমান ৰাখিম। এতিয়া ইয়াতে অকণমান পানী দি দিম। তাৰপিছত যিখিনি মই বাকলি গুচাই লোৱা মটৰ মাহ দি দিছোঁ, ভালকৈ লৰাই দিম। আকৌ ভালকৈ 5-6 মিনিটমান ঢাকি ৰাখিম, ভালকৈ অকণমান উতলিব দিম। তাৰপিছত ইয়াতে পনীৰখিনি দিব পাৰি, এতিয়া মই পনীৰখিনি দি দিম। এতিয়া আকৌ ভালকৈ 5-6 মিনিটমান ঢাকি ৰাখিম। মই
ক'বলৈ মানে দেখুৱাবলৈ পাহৰি থাকিলোঁ, অকণমান মছলা নিদিওঁ বুলিও অকণমান জিৰা পাউডাৰ দিছোঁ, অকণমান, কিন্তু বেছিকৈ নহয়। ৰেষ্টুৰেণ্ট বা বিয়াবিলাকত বহুতো মছলা দি বনোৱা হয়, কিন্তু খাবলৈ সোৱাদ হয়, কিন্তু খাই আহি আমাৰ পেটৰ গণ্ডগোল হয় সকলোৰে, নহয় জানো? ইচ্ছা কৰিলে ইয়াত পনীৰ মছলা যিটো সেইটো দিব পাৰি, কিন্তু মই দিয়া নাই। ফাইনেলি আমাৰ মটৰ পনীৰৰ ৰেচিপিখন হৈ গ'ল। দেখিবলৈ খুবেই ধুনীয়া হৈছে, খাবলৈও সোৱাদেই হ'ব চাগে, কাৰণ গন্ধটো ধুনীয়া ওলাইছে। তো মোৰ পদ্ধতিৰে বনাই চাব আৰু সকলোৱে উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ। মছলাবিহীনভাৱে বনাই খালে অলপ হ'লেও, অকণমান হ'লেও ক্ষতিসাধনৰ পৰা ৰক্ষা পৰিব, হয়নে? আশা কৰিলোঁ ভিডিঅ'টি চাই মোৰ পদ্ধতি অনুকৰণ কৰিব বুলি, আৰু সেইবাবে আপোনালোকৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম। ধন্যবাদ। নেমৰাচোন।